এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেল পাকঘৰৰ জ্যোতিৰ আন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱাৰ 7:30 মান হৈছে চাগে, মই ঘড়ী চোৱা নাই। খোজকাঢ়ি আহিলোঁ, আহি বহিয়ে আছোঁ আধা ঘণ্টামান এনেকৈ। আৰু এতিয়া গা ধুবলৈ যাম। খোজকাঢ়ি আহি লগে লগে গাটো ধুই নিদিওঁ, তেনেকৈ কৰিলে বেয়া। আৰু আহি পেলাই দেখিলোঁ আমাৰ পিহু আজি শুই উঠিলে সোনকালে। পাপা উঠিলে নে যা? আজি বিৰাট গৰম, বিৰাট ৰ'দ দিছে ৰাতিপুৱাই। আৰু এতিয়া যাওঁ, বিৰাট গৰম উঠিছে, গাটো ধুই লওঁগৈ, ফ্ৰেছ হৈ লওঁ, তাৰপিছতে পুনৰ আপোনালোকৰ লগত কথা পাতি আছোঁ। এতিয়া গা ধুই আহিলোঁ আৰু বিৰাট গৰম, আজি বিৰাট গৰম উঠিছে। অকণমান আহি বহিছোঁহি গা ধুই আহি। আৰু আমি এতিয়া খালোঁ ৰুটি, আৰু আমাৰ ইফালে খায়ে আছে এতিয়ালৈকে। খোৱা যেন জল্দি আমাৰ খাই খাই হজম হৈ যায়, তেখেতৰ খায়ে নহয়গৈ ছোৱালীজনী। আলু খোৱা। নেকি ক'ত যায় আইতা? আইতা আগফালে আপুনি গোটেই বস্তুবোৰ খেলি মেলি কৰি থৈছে, ব'লক সামৰিব। ভৰোৱা এইবিলাক ভৰোৱা। আমাৰ পিহু এইটোৱে ভাল ন, জান খেলিব, খেলি পেলাই আকৌ ধুনীয়াকৈ ভৰাই থৈ দিব। পিহুৰ এই চোলাটো আজিৰ পৰা পূৰা 2 বছৰ আগতে কিনিছিলোঁ। তাই যেতিয়া এবছৰ বাৰ্থডে পাতিব লৈছিলোঁ, তাৰ আগে এইটো কিনিছিলোঁ। আৰু এই চোলাৰ কাপোৰটো বিৰাট ধুনীয়া, একদম পিয়'ৰ কটনৰ হয়, সেইকাৰণে কিনাই থৈ দিওঁ। গাটোতো হৈছে খালি বৰ চুটি মানে, আৰু সেইকাৰণে টপৰ নিচিনা হৈ গৈছেগৈ ফ্ৰকটো। না আজি কি খাব পিহুৱে? তুমি এগহে খাবা? এতিয়া বাজিব 2টা, দুপৰীয়া 2টা বাজিব হ'ল। এয়া ভাত বনাবলৈ সোমালোঁ। একচুৱেলি মোৰ ভাত বনাই হৈছে, আৰু আজি ৰেচিপি একো দিয়া নাই। আজি মই বনাইছোঁ ভাত আৰু চিকেন বনাইছোঁ। আজি মই চিকেনটো বেলেগ ধৰণে একো বনোৱা নাই, সদায় আমি যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ। সেইকাৰণে মই আৰু আপোনালোকক দেখুওৱা নাই। মোবাইল চালে কি হ'ব? জানাই দেখোন, আকৌ মোবাইলটো খুজি আছা যে। লকডাউনত সোমাই ইমান মোবাইল চোৱা হৈ গৈছে আজিকালি, খেলা ধূলা নাই কাৰণে। আৰু এতিয়া অকণমান কমাইছোঁ মোবাইলটো দিবলৈ, কাৰণ ইমান মোবাইল চোৱা ভাল নহয়। আৰু সেইকাৰণে ৰাতিপুৱাৰ পৰা উৎপাত কৰি আছে, মোবাইল লাগে তাইক। এইফালে মোৰ ভাত হৈ গ'ল, আৰু এইফালে চিকেন বনাই আছোঁ। আজি বেলেগকৈ একো বনোৱা নাই, সদায় যেনেকৈ বনাওঁ তেনেকৈ বনাই আছোঁ। কি কৰিছা জান? যোৱা আমাৰ পাকঘৰ সাৰি লোৱা, জাৰুটোকে আনিছা। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, আৰু এইফালে পূৰা আন্ধাৰ হৈ আহিছে। বৰষুণ দিব এতিয়া। জান যোৱা। নালাগে, মই যাওঁহে। জান কাপোৰ সোমাবলৈ আহিছোঁ। ইমান ভিডিঅ' কৰি থাকিম, কথা শুনা, বুঢ়ীৰ কথা শুনা, বুঢ়ীৰ কথা শুনা। সেই এতিয়া গুড মৰ্ণিং নহয়, গুড আফটাৰনুন কোৱা। গুড আফটাৰনুন। আফটাৰ কোৱা। আফটাৰনুন। এতিয়া 6টা বাজিব হ'ল, আৰু পিহু ইমান শুইছে। আজি 3টা বজাৰ পৰা শুইছে। এতিয়া জান উঠিব হৈ গ'ল, 6টা বাজিব হ'ল। পূৰা 6টা বাজিলে 3 ঘণ্টা হ'ব তাই খোৱা। উঠা জান। ৰাতিপুৱা যে ইমান ৰ'দ দিলে, আৰু এতিয়া একদম বহুত ডাঙৰকৈ বৰষুণ এজাক দিলে, ভাল লাগিছে। এতিয়া
বাহিৰত ঠাণ্ডা ঠাণ্ডা আৰু ভিতৰতো ইমান গৰম নহয় এতিয়া অকণমান ঠাণ্ডা সেইকাৰণে পিহুৱে পূৰা শুইছে ঠাণ্ডা বতৰ পায় উঠা জান তাক জগাই থাকিলেও নুঠে দেখিছেনে আমাৰ পিহুৰ বেটেৰী অফ হৈ আছে আজি অকণমান দেৰিলৈকে শুলে আৰু যোনদিনাখন তাই অকণমান বেছিকৈ শুই দিয়ে পিছবেলা সেইদিনাখন তাইৰ মুডটো অকণ অফ হৈ যায় বেটেৰী অফ হৈ যায় নাজান বেটেৰীটো অফ হৈ আছে নেকি হা নাই হোৱা আৰু আমাৰ এতিয়া ভাল ছোৱালীজনী পঢ়ি আছে নাজান ইমান ভাল ছোৱালী আজিও মোৰ বিৰাট মাথা বিষ হৈ আছে ভাবিছোঁ কাইলৈ ডক্টৰৰ ভিতৰত দেখুৱাই লওঁগৈ কিন্তু এটা কথা ডক্টৰ দেখাম বুলি ভাবোঁ তাৰপিছতে আকৌ ভাবোঁ কৰোণাৰ কাৰণে আকৌ যাবলৈ দিগদাৰ পাওঁ তথাপিতো চাই লওঁ কৰোণাৰ ভয়ত এইফালে সোমাই থাকিলে প্ৰব্লেমটো বাঢ়ি বাঢ়ি গৈ থাকিব বিহুক যদি কালি ক'ৰবাত থ'বলৈ যদি সেইটো পাওঁ তেন্তে আমি দুটাই গৈ দেখুৱাই আহিবগৈ পাৰোঁ ডক্টৰক চাওঁচোন কি কৰোঁ কাৰণ বহুত বেছিকৈ বাঢ়ি বাঢ়ি গৈ আছে এইটো কি বিহু অঁ এইটো এইটো অঁ এইটো ইহঁতি কিবা এটা বস্তু কেপচাৰ কৰাৰ এটা এজ থাকে আগতে মই ভাবিছিলোঁ কেইদিনমান আগৰ কথা হয় ABCD কেইটা পিহুৱে ভালকৈ চিনি নাপাইছিলে অকণমান চিন্তা লাগে তেতিয়া কি হ'ল চিনি নাপায় যে আৰু কেইদিনমানৰ পিছত দেখিছোঁ তাই নিজে নিজে সেইকেইটা চিনি পোৱা হৈ গ'ল আৰু এতিয়া যোনকেইটা পঢ়ি আছে তাই এনিমেলছখিনিও আগতে তাই কেইদিনমানৰ আগলৈকে ভালকৈ চিনি পোৱা নাছিলে গোটেইকেইটা আৰু বাৰে বাৰে মই কৈ থাকোঁ তাৰপিছতো তাই মনত ৰাখিব নোৱাৰে এটা মই মন কৰিছোঁ সেইটো এটা এজ হিচাপতে যায় বস্তুবিলাক এজতকৈ আগত বেছি জোৰ কৰি শিকাব নালাগে যিমানেই এজটো বাঢ়ি বাঢ়ি গৈ থাকে যিমানেই সিহঁতৰ এক্সপিৰিয়েঞ্চ হৈ গৈ থাকে বস্তুবোৰ নিজে সিহঁতি কেপচাৰ কৰে নিজে শিকে আজি যেনেকৈ গোটেইকেইটা এনিমেলছ তাই ক'ব জানিলে নাজান আৰু এতিয়া তাই সদায় এই সময়কণত কিতাপখিনি নিজেই উলিয়াই আনে মই জোৰ কৰিব নালাগে কিন্তু কেতিয়াবা তাই কয় যে আজি মোৰ পঢ়িব মন নাই বুলি আৰু সেইদিনাখন মই জোৰো নকৰোঁ নালাগে বুলিয়ে কওঁ আৰু তেনেকুৱাই কৰিব লাগে মোৰ মতে বেছি জোৰ কৰি পঢ়ুৱাই লাভ নাই এইটো কি কালাৰ জান এইটো 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 তাৰপিছতে এইটো কি Five, 6, 7 এই পিহুৱে পঢ়িলে কাৰণে পিহুক মই কি দিম ডাঙৰ মোবাইল চাব দিম ন লোৱা বেছি সময় নহয় দেই অকণমান সময় থেংক ইউ চ' এতিয়া ৰাতি 9টা বাজিব হ'ল আৰু ভাত বনাবলৈ আহিছোঁ আৰু আজি ৰাতি বনাম চিকেনে বনাই দিওঁ দিনত চিকেনখিনি যে আনিছিলে তাৰে অকণমান থৈ দিছিলোঁ আৰু এতিয়া তাকে বনাম আৰু চিকেনখিনি মই ইয়াতে মেৰিনেটো কৰি থ'লোঁ এইখিনি মেৰিনেট কৰি থোৱা আছে আৰু অকণমান সময় থ'ব লাগিব এইখিনি ভালদৰে মেৰিনেট হৈ মানে মই পিঁয়াজ আৰু বাকী মছলাখিনি ৰেডি কৰি লওঁগৈ আৰু এতিয়া অকণমান পটাপট বনাব লাগিব কাৰণ 9টা বাজিব হ'ল আৰু বেছি দেৰি হ'লে এইফালে ৰাতিপুৱা আকৌ সোনকালে উঠিবলৈও আছে বাৰু যি কি নহওক এতিয়া আৰম্ভ কৰোঁ বনাবলৈ এইখিনি মই বিলাহী 2টা কাটি ল'লোঁ আৰু এইখিনি আদা নহৰু আৰু পিঁয়াজো পিচি ল'লোঁ আৰু যোনখিনি মাংস মেৰিনেট কৰি থৈছিলোঁ সেইখিনিও হৈ গ'ল আজি মই মাংসত আলু নিদিওঁ সদায় আলু দি থাকোঁ আজি আলু নিদিয়াকৈ বনাওঁ আৰু এতিয়া ব'লক বনাবলৈ আৰম্ভ কৰোঁ
চিকেনো হৈ গ'ল আৰু পিহুলৈ ভাত হৈ গ'ল আৰু আমি দুইজনে ৰুটি খাম ৰুটিও হৈ গ'ল আৰু দেখিছেনে মই কিমান ঘামিছোঁ এতিয়া গাটো ধুই লওঁ তাৰপিছতে ফ্ৰেছ হৈ পেলাই খাম আৰু এতিয়া গাটো ধুলোঁ আৰু লগতে ভাতটো খাই আহিলোঁ আৰু গা ধোৱাৰ পিছতে ভিডিঅ' বনাব নহ'লে কাৰণ মোবাইলটো অফ হৈ থাকিলে চাৰ্জ শেষ হয় আৰু সেইফালে কাপোৰ আনি থৈছোঁ কাপোৰ কেইটামান ধুই দিলোঁ এতিয়া ফেনৰ তলত অকণমান মেলি দিম আৰু যাম কি খালা এতিয়া ৰুটি আমিয়ে খালোঁ তুমি মাম খালা তেনে ফ্ৰেণ্ডছ আজিৰ এই ব্লগটো এইখিনিতে সামৰোঁ আৰু কাইলৈ পুনৰ ব্লগক নতুন এটা ব্লগৰ সৈতে লগ পাম তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক আৰু সদায় হাঁহি থাকক ধন্যবাদ